নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, প্লাবিটাছ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম। আজি তোমালোকলৈ লৈ আহিছোঁ মই কেইটামান মহৎ লোকৰ বাণী, যিটো আমাৰ জীৱনত বহুতেই প্ৰয়োজনীয়। এতিয়া তোমালোকে চাই যাবা। মহৎ লোকৰ বাণী। সকলো মানুহৰে সৎগুণ যিদৰে থাকে, অসৎ গুণো ঠিক তেনেদৰে থাকে। অসৎখিনিৰ পৰা সৎখিনি বাছি ল'ব পৰাটোহে মানুহৰ কৃতিত্ব। হেম বৰুৱা। পুথি অধ্যয়নৰ যোগেদি দূৰৰ মানিক হাততে পোৱা যায়। সঁচাকৈয়ে পুথিতে সংগৃহীত হৈ আছে মানুহৰ শ শ শতিকাজোৰা অভিজ্ঞতা। সত্যনাথ বৰা। জীৱনৰ সকলো কলাৰে শ্ৰেষ্ঠ কলা হৈছে ভালদৰে জীয়াই থাকিব জনাটো। যি ভালদৰে জীয়াই থাকিব জানে তেওঁৱেই প্ৰকৃত কলাকাৰ। মহাত্মা গান্ধী। মোৰ সাহিত্যই মোৰ হৃদয়ৰ জ্ঞান, মোৰ দেশৰ ভাষাই মোৰ কাণত কুলিৰ কাকলি কোজন। লক্ষ্মীনাথ বেজবৰুৱা। ভয়ৰ জৰিয়তে জন্ম হোৱা ভক্তি কচুপাতৰ পানীৰ দৰেই খন্তেকীয়া। হেম বৰুৱা। সকলো কামতে পৰিকল্পনাহে আচল কথা। সুস্থিৰ পৰিকল্পনা অবিহনে শক্তি অৰ্থ সকলো অথলে যায়। কৃষ্ণকান্ত সন্দিকৈ। কিতাপ এখন নি উভতাই নিদিয়াটো শিক্ষা জগতৰ এক কলংক। ছক্ৰেটিছ। ভাল অসমীয়া নহ'লে ভাল ভাৰতীয় হ'ব নোৱাৰি, আৰু ভাল ভাৰতীয় নহ'লে বিশ্বৰ শৰীৰত পংগু অংগৰ স্থান নাই। ডক্টৰ ভূপেন হাজৰিকা। কম কথা জনা লোক সাধাৰণতে বহুবল্কী হয়, আনহাতে যিজনে বহু কথা জানে তেওঁ কথা কোৱাত মিতব্যয়ী হয়। ৰুচু। অন্যায় শেষ কৰা, কিন্তু নিজকে শেষ কৰি নহয়। প্ৰেমচান্দ। আজিলৈ ইমানেই। ধন্যবাদ।